এইবিলাক কেনেকুৱা কৰিলা, কি প্ৰমোচন কৰিলা, আৰম্ভণিটো তুমি আনি দিলা পৰিৱৰ্তনটো অসমৰ চিনেমা জগতত। সেইকাৰণে তোমাক ধন্যবাদ জনাইছোঁ। আৰু এই কামটো এতিয়া প্ৰত্যেকেই অনুসৰণ কৰিবলৈ ধৰিছে। এইটো তুমি বাট কটীয়া, সেইকাৰণে ডাঙৰ ধন্যবাদ দিছোঁ তোমাক। মানুহ আহিছে আৰু চাবলৈ, এইটোৱে আহিছে ডাঙৰ কথা। গৰিমাহঁত ভালে আছে? ঠিকে আছে। ইহঁতে এইখনত লাগি আছে নহয়, ফিল্ম ফেষ্টিভেল ফিল্ম কি এখন ফেষ্টিভেল, তাত দৌৰাই ফুৰাইছে তাইক, হেৰি বনোৱা কিবা বনোৱা। তাত মোক সেই মেম্বাৰ পাতিছিল, মইতো যাব নোৱাৰোঁ। গম পাইছোঁ, ময়ো যোৱা হোৱা নাই। মই তুমিতো নাথাকা, আহিছা। মই কাইলৈ আকৌ কেলকে যাম। মোক এতিয়া কেনেকুৱা দেখিছা চেহেৰা? ঠিকে আছে, ঠিকে আছো নহয়, লাহে লাহে ইম্প্ৰুভ কৰিছোঁ। টিভিত দেখোঁতে অকণ বেয়া লাগিছিলে, টিভিত লাগি দাড়ি চাৰি খুৰোৱা নাছিলোঁ, এতিয়া খুৰাইছোঁ। লগত কোন আছে এতিয়া? মোৰ এই তপন বৰা ল'ৰাটো আছে, ই মোৰ লগত আগতে ভৰি ভাগতে আছিলে। সিদ্ধাৰ্থ আহিছিলে ন মাজতে? সিদ্ধাৰ্থ বহুত দিন থাকি গ'ল, তাৰ 15,000 টকা মানে পে' কাট হ'ল। সেইটো